ভাত পানী খাই আজৰি হ'লোঁ এতিয়া সময় 12টা মান বাজিলে এতিয়া মই কণমানিজনী গাটো ধুৱাম আৰু আজি হৈছে সোমবাৰ আজিও মোৰ ক্লাছ থাকিব আজি মোৰ দুটা ক্লাছ থাকিব এটা মোৰ চাগে এটামান বজাৰ পৰা কৰিম আৰু এটা মই 2টা বজাৰ পৰা কৰিম তো ৰাতিপুৱা এইখিনি খুব সোনকালে নিজৰ কামখিনি কৰি লওঁ আৰু ইয়াৰ পাছত মোৰ ভিডিঅ' এডিটিঙৰ কামো আছে এতিয়া মই কণমানিজনী গা ধুৱাবলৈ মই তাইক কেতিয়াবা মই বাথ পাউডাৰ ব্যৱহাৰ কৰোঁ আৰু আপোনালোকক দেখুৱাই থাকোঁ কেনেকৈ আপোনালোকে ধৰক বেচন হালধি আৰু কেঁচা গাখীৰ মিক্স কৰিও গা ধুৱাব পাৰে এতিয়া ঠাণ্ডা দিন কাৰণে স্কিনখন যথেষ্ট ড্ৰাই হৈ যায় সিহঁতক যদি আপোনালোকে এতিয়া বেছিকৈ চাবোন ব্যৱহাৰ কৰে বহুত শুকান হৈ যায় সেইবাবে মই কেতিয়াবা যদি পাৰোঁ অকণমান তাত হালধি মিক্স কৰি পেলাই গাখীৰৰ লগতো তাইক মই এটা পেক স্কিনত লগাই পেলাই মই ধুৱাই দিওঁ যিয়ে স্কিনখনৰ ড্ৰাইনেছ দূৰ কৰি স্কিনখন মইশ্চাৰাইজ কৰিব তাইক গা ধুৱাবলৈ মই এই পেকটো ব্যৱহাৰ কৰিম ইয়াত মই বাদাম মগুমাহ বেচন আৰু ইয়াত মই কেঁচা গাখীৰ আৰু গাখীৰৰ সৰ মিক্স কৰিছোঁ অকণমান হালধি গুড়ি ইয়াত আছে এতিয়া মই গোটেইকেইটা সামগ্ৰী খুব ভালদৰে মিক্স কৰিম আৰু মই চাবোন ব্যৱহাৰ নকৰোঁ এই পেকটো মই এপ্লাই কৰিম পাৰিবানে হা বা বেলেগ একেবাৰে দেই ধুনীয়াকৈ অলপ অলপ লগোৱা আমি আজি দুইজনী ব্লু ৰিংকনডালো ব্লু কালাৰ মোৰ আধা ঘণ্টা মোৰ ওচৰত আছে তথাপিও কণমানিজনী আহিবই তাইৰ লগতো ব্যস্ত হৈ থাকিব লাগিব যিকণ পাৰোঁ মই এতিয়া এডিটিং কৰিম আজি এটা মই ভিডিঅ' ভাবিছিলোঁ মই আজি এটা পাব্লিছ কৰিম বুলি কালি ৰাতি বহুত বেছি ভাগৰ লাগিলে সোনকালে শুই গুচি গ'লোঁ নহ'লে আজি এটা মোৰ পাব্লিছ হ'লহেঁতেন মইতো ধৰক নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত মই 11টামান বজাত মই পাব্লিছ কৰি দিওঁ আৰু সেইদিনাখন এটা কমেণ্ট পালোঁ যে বা আপুনি কি ক্লাছ কৰে মোক আমাক দেখুৱাব তো আপোনালোকক জনাওঁ যে মোৰ মিউজিক ক্লাছ থাকে এতিয়া 2টা বাজিলে আৰু এতিয়া মই যাম ক্লাছ কৰিবলৈ আহিলে আজি মোৰ কেইটা বাজি ঠিক নাই 3টামান বজাত চাগে মই আজৰি হ'ম এতিয়া সময় 5টামান বাজিছে আজি মই 2টা ক্লাছ কৰিলোঁ অলপ দেৰিলৈকে আজি ক্লাছ কেইটা হ'ল আৰু এতিয়া মই একাপ চাহ খাবলৈ লৈছোঁ কণমানিজনীৰ ওচৰলৈ আহিছোঁ এতিয়া তাই ৰৈ আছে মানে মই তাইৰ লগত স্কুল খেলিব লাগে আৰু মই ভালেই পাওঁ স্কুল খেলিবলৈ হ'লে মই তাইকো অকণমান পঢ়াব পাৰোঁ এতিয়া যিকণ সময় পাম তাইৰ লগত অকণমান সময় কটাম দিনটো আপোনালোকে দেখিলে মই কিদৰে ব্যস্ত আছোঁ এইদৰে ব্যস্ত আছোঁ আৰু তাইক খুৱাই মেলি শুৱাই লোৱাৰ পাছতহে মই আকৌ ভিডিঅ'ৰ কাম কৰিব পাৰিম ভিডিঅ' এডিটিঙৰ কাম কৰিম এটা ভিডিঅ' আৰু অকণমান আছে সেইটো কমপ্লিট কৰিম আৰু এইটো চেনেলৰ কাৰণে মই ভিডিঅ' এডিটিং কৰিম আপোনালোকে দেখিছে মই যথেষ্ট ব্যস্ত আৰু মোৰ ভাল লাগে এইদৰে ব্যস্ত হৈ থাকি কাৰণ যিবোৰ কাম কৰিছোঁ মই নিজেই ভাল পোৱা কাম কৰিছোঁ ঘৰতে থাকি কৰিব পৰা কাম কৰিছোঁ কাৰণ ঘৰখনৰ কাম কাজখিনিও হয় নিজৰ কামখিনিও হয় লগতে কণমানিজনীকো মই সময় দিব পাৰোঁ এইদৰে মই মোৰ কামখিনি কৰি যাবলৈ চেষ্টা কৰিছোঁ ঘৰৰ কামৰ ক্ষেত্ৰত মায়ে যথেষ্ট সহায় কৰে শাহু মা যদি নাথাকিলেহেঁতেন হয়তো মই এই কামখিনি কৰিব নোৱাৰিলোঁহেঁতেন আৰু যথেষ্ট সহায় কৰে যথেষ্ট মৰম কৰে এইটো নহয় যে মই ইয়াত বোৱাৰী হিচাপে নহয় জীয়ৰী হিচাপে আছোঁ তেওঁলোকে যথেষ্ট মৰম কৰে সেইটো কাৰণে হয়তো মই নিজেও ভাল পোৱা কামখিনি নিজে কৰিব পাৰিছোঁ ঘৰখনৰ যথেষ্ট ছাপোৰ্ট আছে এই ক্ষেত্ৰত এতিয়া ভিডিঅ' আৰু ৰেকৰ্ড ইয়াতে ষ্টপ কৰিম বাই বাই কৈ দিয়া আজি ব্লগটো ইমানতে শেষ কৰিছোঁ এতিয়া মোৰ অকণমান ভাগৰো লাগিছে ভাগৰ অনুভৱ কৰিছোঁ আৰু যদি মোৰ ব্লগসমূহ চাই আপোনালোকৰ ভাল লাগে প্লিজ লাইক কৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ নতুন এটা ব্লগ লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ বাই বাই